নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল মুনমুন বৰালৈ। আজি আমি আলোচনা কৰিম কম্পিউটাৰৰ বিষয়ে। কম্পিউটাৰ কি হয় আৰু কেনেকৈনো কাম কৰে, মানে ইয়াৰ ডেফিনেশ্যন কি, কম্পিউটাৰ বুলিলে আমি কি বুজো তাৰ বিষয়ে আমি ক'ব ওলাইছোঁ। পিছৰটো আছে চাব, কম্পিউটাৰ is a set of electronic device by which we can be able to sharing the data or information among the people of our contact list. কম্পিউটাৰ হৈছে বিভিন্ন বৈদ্যুতিক যন্ত্ৰৰ সংযোজক যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ডেটা আৰু ইনফৰমেশ্যনবিলাক বিভিন্ন জনলৈ সহজে শ্বেয়াৰ কৰিব পাৰোঁ। Moreover, by using the computer, we also do store the data according to our needs and necessity. ইয়াৰ উপৰিও কম্পিউটাৰৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ডেটা আৰু ইনফৰমেশ্যনবিলাক সহজে আমাৰ হাতত জমা কৰিব পাৰোঁ। এতিয়া সকলোবিলাক ডেটা ডিজিটেল হৈ গ'ল। এতিয়া বহি বা কিতাপ হোৱাহেঁতেন সেইবিলাক আমি ষ্ট'ৰ কৰিবলৈ কি ব্যৱহাৰ কৰিলোঁহেঁতেন, বেগ ব্যৱহাৰ কৰিলোঁহেঁতেন বা হয়তো কিছুমানে কিবা কাঠৰ বাকচ ব্যৱহাৰ কৰিলেহেঁতেন, কিছুমানে হয়তো বস্তাত ভৰাই থৈ দিলেহেঁতেন ষ্ট'ৰ কৰি। কিন্তু এতিয়া কম্পিউটাৰৰ যিবিলাক ডেটা, সেই ডেটাবিলাক আমি ইলেক্ট্ৰনিকেলি যিবিলাক ডেটা আছে সেইবিলাক কেৱল কম্পিউটাৰৰ জৰিয়তেহে ষ্ট'ৰ কৰিব পৰা যায়। আহক আমি কম্পিউটাৰৰ কেইটামান ছবি চাই লওঁ। বহুতে কম্পিউটাৰক লৈ পেলাই বহুতো ভুল কিছুমান ছবি দেখায়, কিন্তু আজি আচল ছবিটো দেখাই আছোঁ। এই ছবিটো চাব, বহুতে কেৱল এইটোকে কম্পিউটাৰ বুলি কয়, কিন্তু এইটো কম্পিউটাৰ নহয়। কম্পিউটাৰ কি হয়, এইটো মনিটৰ, এইটো CPU, এইটো কীবৰ্ড, এইটো মাউচ, এই গোটেইকেইটা লগ লাগিহে কম্পিউটাৰ গঠন হয়। ইয়াতে আমি ডেফিনেশ্যনত দি দিছোঁ চাব, কম্পিউটাৰ ইজ এ ছেট অফ ইলেক্ট্ৰনিক ডিভাইচ, বহুতো ইলেক্ট্ৰনিক যন্ত্ৰৰ সংযোজক হ'ল। কেৱল এইটোক আমি কম্পিউটাৰ বুলি নকওঁ, এইটোক আমি কেৱল ডেস্কটপ বুলিহে ক'ম। এই গোটেইখিনি এইটো মনিটৰ, এইটো CPU ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, এইটো CPU, এইটো কীবৰ্ড, এইটো মাউচ, এই গোটেইকেইটাক মিলিহে আমি কি ক'ম, কম্পিউটাৰ। বহুতে ভাবে যে এইটোৱে হৈছে কম্পিউটাৰ, এইটো কম্পিউটাৰ নহয়, এইটো কেৱল মনিটৰ। সেই গোটেইকেইটা মিলি যেতিয়া বহুতো ইলেক্ট্ৰনিক ডিভাইচ যেতিয়া একেলগে থাকিব বা কানেক্ট হৈ থাকিব, সেইটোৱে হ'ব কি, কম্পিউটাৰ। সেইটো ছেইম কম্পিউটাৰৰ ছবি, এইটো হৈছে আপোনাৰ মনিটৰ, এইটো CPU, এইটো কীবৰ্ড, এইটো মাউচ, এইটো জাষ্ট ছবি হয়। এই দুখন কম্পিউটাৰক লৈ পেলাই যি ধাৰণা সেই বিষয়ে বুজাবৰ কাৰণে একোখন ছবি। গতিকে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।